বন্ধুসকল ইতিমধ্যে বহিৰাজ্যত আবদ্ধ হৈ থকা সকলৰ বাবে এটা সুখবৰ লৈ আহিছো যিসকল যুৱক যুৱতীয়ে বাহিৰত আবদ্ধ হৈ আছে আৰু অসমলৈ আহিব বিচাৰিছে সেইসকলৰ বাবে এতিয়া কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে এটা কথা ঘোষণা কৰিছে যে 12 মেৰ পৰা ভাৰতলৈ ৰেল চলাচল আৰম্ভ হৈ যাব কিন্তু বন্ধুসকল 12 মেৰ পৰা ৰেল চলাচল আৰম্ভ হলেও আপোনালোকে টিকেট বুকিং কৰিব লাগিব 11 মে 4 বজাৰ পিছৰ পৰা কিন্তু আপোনালোকে যদিও অসমলৈ আহিব বিচাৰিছে তথাপিও আপোনালোকে ষ্টেচনত গৈ টিকেট বুকিং কৰিবলৈ নাপায় কাৰণ ভাৰতীয় কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে ইতিমধ্যে জনাই দিছে যে যাত্ৰীসকলে টিকেট বুকিং কৰিবলৈ হলে অনলাইন টিকেট বুকিং কৰিব লাগিব অফলাইন যোগে কৰিব নোৱাৰিব যেহেতু ষ্টেচনত টিকেট বিক্ৰী কৰা বন্ধ থাকিব টিকেট বুকিং কৰিবলৈ হলে ইণ্ডিয়ান ৰেলৱেৰ মেইন ৱেবছাইটত আপুনি টিকেট বুকিং কৰিব লাগিব আৰু সেই ৱেবছাইটতহে যদি টিকেট বুকিং কৰিব বিচাৰিছে তেনেহলে আপুনি আগতে আপোনাৰ নামত এটা আইডি ৰেজিষ্টাৰ কৰিব লাগিব তো মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে আপোনালোকে কেনেকৈ এই আইডিটো ৰেজিষ্টাৰ কৰিব বন্ধুসকল এই লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি ল'ব বন্ধুসকল এই যেটো লিংক আছে এইটো ৰেলৱে মন্ত্ৰালয়ৰ পৰা এইটো জাৰি কৰা হৈছে যে এই লিংকটোত ক্লিক কৰি আপোনালোকে টিকেট কৰিব লাগিব যেটো হল ৰেলৱেৰ মেইন লিংক হয় ৰেলৱে ৱেবছাইটৰ মেইন লিংক হয় বন্ধুসকল আপোনালোকে যদি বেলেগৰ পৰা টিকেট কৰে বেলেগ কোনো লিংকৰ পৰা টিকেট কৰে তেনেহলে আপোনাৰ টিকেট কনফাৰ্ম হ'ব নে নাই এটো সিওৰ নহয় কিয়নো এটো এতিয়ালৈকে ৰেল মন্ত্ৰালয়ে বেলেগত কৰিলে হ'ব নে নাই এটো কোৱা নাই কৈছে যে যেটো আইআৰচিটিচিৰ মেইন ৱেবছাইট আছে সেইটোৰ পৰা কৰিব লাগিব তো বন্ধুসকল এই লিংকটো হল মই আইআৰচিটিচিৰ টুইটাৰ একাউণ্ট টুইটাৰৰ পৰা হিয়তে টুইট কৰিছে মই এই লিংকটো টুইটাৰৰ পৰা লৈছো গতিকে এইটো হল আসল লিংক আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা পাব ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকে এনেকুৱা এই পেজখনত আহিব তো এই লিংকটোত ক্লিক কৰি যেতিয়া ৱেবছাইটটোত সোমাব আপোনালোকে এইটো ইন্টাৰফেস এনেকুৱা দেখা পাব আপোনালোকে প্ৰথমে কি কৰিব লাগিব চাওক ইয়াত কি আহিছে ইন্ডিভিজুৱেল ৰেজিষ্ট্ৰেচন আপোনালোকে এইখন যিখন ফৰ্ম আছে চাওক ইয়াত এখন ফৰ্ম আছে সম্পূৰ্ণকে এই ফৰ্মখন প্ৰথমে ফিল আপ কৰিব লাগিব সম্পূৰ্ণ আপোনাৰ নামত এই ফৰ্মখন ফিল আপ কৰিব লাগিব যিজনৰ নামত টিকেট কৰিব তো টিকেট কৰাজনে ইয়াত প্ৰথমে ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰিবলৈ হলে চাওক মই সম্পূৰ্ণ প্ৰসেস দেখুৱাই আছো কিন্তু মই এটা কথা আকৌ কৈ আছো বন্ধুসকল যদিহে আপুনি টিকেট কৰিব বিচাৰিছে আপুনি অসমলৈ আহিব বিচাৰিছে আপুনি বেলেগ কোনো লিংকত ক্লিক কৰি এইটো লিংক যদি পায় আপোনালোকে আইআৰচিটিচিৰ মেইন লিংক এইটো ক্লিক কৰি আপোনালোকে টিকেট বুকিং কৰিব বেলেগ লিংকত ক্লিক কৰিলে আপোনাৰ টিকেট বুকিং হ'ব নে নাই এইটো কোৱা নাই কিয়নো আগতে বহুতো এনেকুৱা ধৰণৰ এপ আছে বন্ধুসকল যিকেইটা এপত টিকেট বুকিং হয় কিন্তু এইবাৰ ৰেলৱে মন্ত্ৰালয়ে সেইকেইটা এপত বুকিং কৰিলে হ'ব নে নাই এই বিষয়ে একো কোৱা নাই গতিকে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব আপোনালোকে যেটো ৰেলৱে মন্ত্ৰালয়ে যেটো লিংক জাৰি কৰিছে এইটো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ক্লিক কৰি সেই লিংকটোত আপোনালোকে এই পেজখনত আহিব তো বন্ধুসকল যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব এনেকৈ ইন্টাৰফেস পাব ইয়াত দেখা পাব ইন্ডিভিজুৱেল ৰেজিষ্ট্ৰেচন আপোনালোকে কি কৰিব লাগিব ইয়াত আছে ইউজাৰ নেম প্ৰথমে আপুনি আপোনাৰ ইউজাৰ নেম সিলেক্ট কৰিব লাগিব তো বন্ধুসকল ইউজাৰ নেম সিলেক্ট কৰোতে সব ইউজাৰ নেম হল আপোনাৰ যেটো নাম আছে আপোনাৰ নামৰ ক্যাপিটেল লেটাৰ ইয়াত লিখি দিব প্ৰথমে ধৰি লওক আপোনাৰ নাম আছে সালমান আপুনি SALMAN সালমান এনেকৈ লিখি দিব সব সালমান লেখাৰ পিছত চাব এইটো হয়তো এভেইলেবল নাপাবও পাৰে সব সালমান ইজ নট এভেইলেবল তাৰ মানে এনেকুৱা ধৰণৰ ইউজাৰ নেম আগতে কোনো বেলেগ মানুহে অলৰেডি লৈ লৈছে তো আপুনি যদি আপোনাৰ নাম আপুনি ইউজাৰ নেম এটা ল'ব বিচাৰিছে আপুনি এইটো বেলেগতকৈ অলপ বেলেগ এটা ইউজাৰ নেম ইয়াত ল'ব চাওক সলমান লিখি আপুনি যদি ইয়াত লিখি দিয়ে XYYZ বা XKNN চাওক এইটো হয়তো এভেইলেবল থাকিব চাওক সালমান KNN এইটো এভেইলেবল আছে তো আপুনি আপোনাৰ নাম লিখি ইয়াত আপুনি এভেইলেবল কোনটো আছে আপুনি অলপ চাই ল'ব এটা নহয় আৰু এটা বেলেগকে মাৰিব এটা নহয় এটা আপুনি এভেইলেবল পাব তো বন্ধুসকল ইয়াৰ পিছত আহিল কি ইয়াত পাসওয়াৰ্ড তো পাসওয়াৰ্ড ইয়াত লিখোতে আপুনি কেনেকৈ লিখিব লাগিব এই স্ক্ৰিনত যেনেকুৱা আছে সেম তেনেকুৱা এক্সাম্পল দেখুৱাই আছো মই এনেকৈ এটা পাসওয়াৰ্ড দিব লাগিব তো ইয়াত ধৰি লওক আছে মই কি দেখুৱাই আছো ইয়াত কি আছে RIBUL123 আর ক্যাপিটাল আছে আই স্মল আছে বাকিখিনি স্মল আছে আৰু 1 2 3 আছে তো আপোনালোকে কি কৰিব লাগিব ধৰক আপোনাৰ নাম যদি হয় সালমান আপুনি ইয়াত S ক্যাপিটাল দিব স্মল দিব A দি বাকিখিনি স্মল দিব S ক্যাপিটাল দিব বাকিখিনি স্মল দিব আৰু ইয়াত @ একো নিদিব আপুনি ইয়াত কি কৰিব লাগিব যিকোনো তিনিটা নাম্বাৰ আপোনাৰ ইচ্ছা অনুযায়ী লিখি থৈ দিব এটো মই উদাহৰণ দিয়াৰ বাবে দিছো এইটো পাছৱৰ্ড কিন্তু আপুনি নমাৰিব মই যেটো ইয়াত দেখুৱাইছো কিয়নো এইটো পাছৱৰ্ড মোৰ এই ভিডিঅ'ৰ জৰিয়তে বহুতো মানুহে দেখি আছে আপোনাৰ পাছৱৰ্ডটো আপোনাৰ সিকিউৰ ৰাখিব সব বন্ধুসকল ইয়াৰ পিছত ইয়াত আপুনি ইয়াত যেটো পাছৱৰ্ড দিব ইয়াত কনফাৰ্ম পাছৱৰ্ডত সেম পাছৱৰ্ডটো আপুনি ইয়াত দি দিব আৰু ইয়াৰ পিছত ইয়াত কি আহিল সিকিউৰিটি কুৱেশ্যনত আপুনি ইয়াত সিলেক্ট কৰিব সব ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত কি আহিল হোৱাট ইজ ইয়োৰ পেট নেম হোৱাট ওয়াজ দা নেম অফ ইয়োৰ ফাৰ্স্ট স্কুল হোৱাট ইজ ইয়োৰ চাইল্ডহুড হিৰো তো আপুনি এটা কাম কৰিব এই 3 নম্বৰ যেটো অপচন আছে আপুনি এইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত ইয়াত আপুনি ইয়াত লিখিব দিছে যিকোনো এজন হিৰোৰ নাম লিখিব লাগে বা আপোনাৰ চাইল্ড হিৰোৰ এইটো আপোনাৰ ইচ্ছা অনুযায়ী আপুনি আপোনাৰ ফ্ৰেণ্ড এজনৰ নাম ইয়াত লিখি তৈ দিব পাৰে তো আপুনি এতিয়া যাৰ নাম ইয়াত লিখিব পৰৱৰ্তী সময়ত আপুনি সেই একে নামটো
আপুনি ইয়াত পৰৱৰ্তী সময়ত লিখিব লাগিব গতিকে আপুনি এইটো মনত ৰাখিব লাগিব বা নোট কৰি ল'ব যদি মোবাইলত আপুনি কাম কৰি আছে তেনেহ'লে আপুনি স্ক্ৰীনশ্বট কৰি ল'ব স্ক্ৰীনশ্বট কৰি ৰাখি থৈ দিব পৰৱৰ্তী সময়ত এইটো কামত আহিব আৰু ইয়াৰ পিছত ইয়াত আছে কি প্ৰিফাৰ্ড লেংগুৱেজত কি হ'ল ইয়াত আপুনি ইংলিছ চিলেক্ট কৰিব হিন্দী কৰিলে অলপ অসুবিধা এইটোৱে কিয়নো ইংলিছটো বুজাত অলপ সহজ হয় তো আপুনি ইয়াত ইংলিছ চিলেক্ট কৰাৰ পিছত ইয়াত কি আহিল নাম আপুনি আপোনাৰ ইয়াত নাম লিখিব কাৰ নামত আপুনি টিকেট বুকিং কৰিব বিচাৰিছে চাওক ইয়াত ফাৰ্ষ্ট নেম আৰু ইয়াত আপুনি লাষ্ট নেমটো লিখি থৈ দিব আৰু ইয়াৰ পিছত ইয়াত কি আহিল চাওক তলত আছে মেল ফিমেল চিলেক্ট কৰিব দিছে মেল ফিমেল চিলেক্ট কৰিব ইয়াৰ ডেট অফ বাৰ্থ আপুনি ডেট অফ বাৰ্থটো ইয়াত শুদ্ধকৈ লিখি দিব চাব ডেট অফ বাৰ্থ লিখোঁতে আপোনালোকে ভুল নকৰিব চাওক ইয়াত ক্লিক কৰাৰ পিছত ইয়াত কেলেণ্ডাৰখন আহিল আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে ভুল চিলেক্ট নকৰিব আপোনাৰ যিটো শুদ্ধ ডেট অফ বাৰ্থ আছে আপোনাৰ ডকুমেণ্টত চাই ডেট অফ বাৰ্থটো ইয়াত ভালকৈ লিখি থৈ দিব আৰু ইয়াৰ পিছত ইয়াত কি আহিল অকুপেশ্যন আপুনি ইয়াত অকুপেশ্যন শুদ্ধকৈ লিখিব চাওক অকুপেশ্যন আদাৰ দিয়াৰ পিছত ইয়াত কি আহিল মেৰিটেল ষ্টেটাছ ইয়াত মেৰিড আনমেৰিড আপুনি চিলেক্ট কৰিব আৰু ইয়াৰ পিছত ইয়াত আহিল কাউণ্ট্ৰি আপোনাৰ ইয়াত চিলেক্ট কৰা আছে ইয়াত কি কৰিব লাগিব আপুনি আপোনাৰ ইমেইল আইডি চিলেক্ট কৰিব আপোনাৰ বেলেগ এটা ইমেইল আইডি ইয়াত লিখি দিব আৰু ইয়াত মোবাইল নাম্বাৰ আপুনি আপোনাৰ শুদ্ধ এটা মোবাইল নাম্বাৰ ইয়াত লিখিব মোবাইল নাম্বাৰ আপুনি ভুল নকৰিব আৰু ইয়াৰ পিছত ইয়াত নেশ্যনেলিটি আপুনি আপোনাৰ যিখন কাউণ্ট্ৰি ইয়াত আপুনি ইণ্ডিয়া চিলেক্ট কৰিব সব নেশ্যনেলিটি চিলেক্ট কৰাৰ পিছত ইয়াত কি আহিল ৰেচিডেণ্টেল এড্ৰেছ আপুনি আপোনাৰ ডিটেইলছখিনি ইয়াত লিখিব লাগিব আপোনাৰ ভিলেজ কোনখন হয় বা আপোনাৰ যিখিনি ডিটেইলছ আছে সম্পূৰ্ণ ডিটেইলছ ইয়াত লিখিব লাগিব ইয়াত আপুনি ভিলেজ লিখিব ইয়াত অপশ্যনেল একো লিখিব নালাগে ইয়াত অপশ্যনেল একো লিখিব নালাগে ইয়াত আছে পিন কোড আপুনি আপোনাৰ পিন কোড ইয়াত লিখিব সব পিন কোড লিখাৰ লগে লগে ইয়াত ষ্টেট অট'মেটিক চিলেক্ট হৈ গ'ল ইয়াত আছে কি চিটি আপুনি ইয়াত ক্লিক দিব দিয়াৰ পিছত চাওক ইয়াত চিটি যিখন আছে চিটিও অট'মেটিক ইয়াত আহি গৈছে আপুনি এইখন চিলেক্ট কৰিব আৰু ইয়াৰ পিছত ইয়াত আহিল পোষ্ট অফিচ আপুনি আপোনাৰ যিখন পোষ্ট অফিচ হয় এইখন চিলেক্ট কৰিব চাব পোষ্ট অফিচ চিলেক্ট কৰোঁতে আপোনাৰ যিখন পোষ্ট অফিচ এইখন নাহিব পাৰে যদিহে আপোনাৰ পোষ্ট অফিচ ইয়াত নাহে তেনেহ'লে আপুনি আপোনাৰ ওচৰত যিখন পোষ্ট অফিচ যিকোনো এখন ইয়াৰ লিষ্টৰ পৰা চিলেক্ট কৰি দি দিলেই হ'ল কোনো অসুবিধা নাই আৰু ইয়াৰ পিছত ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো আকৌ লিখিব লাগিব আৰু ইয়াৰ পিছত ইয়াত আহিল কপি ৰেচিডেণ্টেল টু অফিচ এড্ৰেছ এইটো আপুনি য়েছ লিখি থৈ দিব য়েছত চিলেক্ট কৰিলে হৈ যাব আৰু ইয়াৰ পিছত ইয়াত কি আহিল আই এম নট ৰবট চাওক ইয়াত টিক মাৰ্ক আছে ইয়াত টিক মাৰ্ক যদি নাথাকে ইয়াত টিক মাৰ্ক বহাব আৰু ইয়াত আই এম ৰবটত ইয়াত ক্লিক দিব চাওক আৰু ইয়াৰ পিছত কি আহিল ইয়াত আই হেভ ৰিড এণ্ড এগ্ৰি উইথ ইয়াত আপুনি টিক মাৰ্ক দিব দিয়াৰ পিছত ইয়াত ৰেজিষ্ট্ৰেশ্যনত ক্লিক দিব চাওক ৰেজিষ্ট্ৰেশ্যনত ক্লিক দিয়াৰ পিছত ইয়াত আকৌ কি আহিল ইয়ৰ ইমেইল আই ডি শামিম আহমেদ লস্কৰ এইটো আপোনাৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ এইটো ইয়াত দেখাব যে এইটো উইল বি ভেৰিফাইড অন ফাৰ্ষ্ট লগইন এইটো আপোনাৰ মোবাইলত এটা অ'টিপি যাব আৰু ইমেইল আইডিত এটা অ'টিপি যাব এইটো ভেৰিফাই কৰিব লাগিব এতিয়া আপুনি কি কৰিব লাগিব ইয়াত আছে কেনচেল অ'কে আপুনি অ'কেত ক্লিক কৰিব লাগিব চাওক অ'কেত ক্লিক দিয়াৰ লগে লগে ইয়াত কি আহিল ছাকচেছফুল ৰেজিষ্টাৰ আৰু ইয়াত কি আহিল থেংক ইউ হেভ ছাকচেছফুল ৰেজিষ্টাৰ্ড ইউজাৰ নেম আহিল ৰেজিষ্টাৰ ছাকচেছফুল ভেৰিফাই ইয়ৰ মোবাইল নাম্বাৰ এণ্ড email to enjoy our service your user registration confirmation mail has been sent to your register email id এইটো আপোনাৰ ইমেইল আইডিত এটা অ'টিপি গৈছে সেইটোত আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াত কি আহিল ক্লিক হেয়াৰ টু লগ ইন এণ্ড এক্টিভ ইয়ৰ একাউণ্ট তো আপুনি এতিয়া কি কৰিব লাগিব এইটো লগ ইন কৰিব লাগিব তো আপুনি কি কৰিব ইয়াত আছে কি ক্লিক হেয়াৰ টু লগ ইন ইয়াত আপুনি ক্লিক দিব সব ক্লিক দিয়াৰ লগে লগে ইয়াত কি আহিল এতিয়া ওপৰত ইয়াত আহিল লগ ইন আপুনি এই ওপৰত লগ ইনত ইয়াত ক্লিক দিব চাওক ওপৰত লগ ইনত ক্লিক দিয়াৰ লগে লগে ইয়াত কি আহিল ইউজাৰ নেম আৰু পাছৱৰ্ড ইউজাৰ নেম যিটো আপুনি দিছিলে ইয়াত সেইটো লিখিব আৰু পাছৱৰ্ড যিটো দিছিলে আপুনি পাছৱৰ্ডটো তলত লিখিব আৰু ইয়াৰ পিছত ইয়াত চাওক এটা কেপচা আছে ইয়াত টাইপ ইন দ্য বক্স বিল ইয়াত যিটো লিখা থাকিব যিটো নাম্বাৰ লিখা থাকিব এইটো আপুনি ইয়াত টাইপ হেয়াৰ ইয়াত আপুনি লিখি দিব আৰু ইয়াৰ পিছত ইয়াত আহিল চাইন ইন আপুনি এই চাইন ইনত ক্লিক দিব চাওক ইয়াত ক্লিক দিয়াৰ লগে লগে কি আহিল মোবাইল এণ্ড ইমেইল ভেৰিফিকেশ্যন প্ৰচেছ ডিয়াৰ কাষ্টমাৰ ইয়ৰ ভেৰিফিকেশ্যন ইজ নট কমপ্লিটেড কাইণ্ডলি কমপ্লিট ইন দ্য বিএলঅ টু ইউজ দ্য ছাৰ্ভিচ এনেকুৱা আহিব তো অহাৰ লগে লগে কি কৰিব লাগিব চাওক এইটো যিটো নাম্বাৰ আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যনত দিছিলে সেইটো নাম্বাৰ ইয়াত আহিল আৰু ইয়াত আহিছে মোবাইল নাম্বাৰ নট য়েট ভেৰিফাই তো আপুনি ইয়াত এডিট মোবাইল নাম্বাৰ আছে আৰু ইয়াত আছে ভেৰিফাই মোবাইল অ'টিপি আপুনি এই ভেৰিফাই মোবাইল উইথ অ'টিপি এইটোত ক্লিক দিব চাওক ক্লিক দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এতিয়া চাওক এটা অ'টিপি আহিছে আপুনি এই অ'টিপিটো ইয়াত ক্লিক কৰি দিয়ক চাওক মোবাইল নাম্বাৰ ভেৰিফাই এইটো আপোনাৰ মোবাইল নাম্বাৰত যেতিয়া অ'টিপিটো আহিব অ'টিপিটো ইয়াত ইণ্টাৰ কৰাৰ লগে লগে মোবাইল নাম্বাৰ ভেৰিফাই হৈ যাব আৰু ইয়াৰ পিছত ইয়াত কি আহিল আপোনাৰ ইমেইল আইডি ভেৰিফাই ইমেইল আইডি তো ইয়াত আপুনি ক্লিক দিয়ক চাওক ইয়াত আহিছে অ'টিপি তো আপুনি চাই লওক আপোনাৰ ইমেইল আইডিত এটা অ'টিপি আহিছে আপুনি অ'টিপিটো ইয়াত বহুৱাই দিয়ক বহুৱাই আপুনি ইয়াত ছাবমিট দ্য অ'টিপি কোড এইটোত আপুনি ক্লিক দিয়ক দিয়াৰ লগে লগে আপোনাৰ ইমেইল আইডি চাওক ইমেইল আইডি ভেৰিফাইড এতিয়া আপোনাৰ সকলোখিনি ভেৰিফাই কমপ্লিট হৈ গ'ল
এতিয়া আপুনি কি কৰিব লাগিব এতিয়াই আপুনি টিকেট কেনেকৈ বুক কৰিব লাগিব মই আপোনালোকক এক্সাম্পল হিচাপত এখন ষ্টেচনৰ পৰা আৰু এখন ষ্টেচনত কেনেকৈ টিকেট বুকিং কৰা হয় মই দেখুৱাই আছো আপোনালোকে ভিডিঅটো চাই থাকক তো এতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ গ'ল বন্ধুসকল এতিয়া টিকেট বুকিং কৰিব ৰব মই টিকেট বুকিং দেখুৱাই আছো তো বন্ধুসকল আপোনালোকে কি কৰিব লাগিব টিকেট বুকিং কৰিবলৈ চাওক ইয়াত আছে ট্ৰেইনছ আপুনি ইয়াত কি আছে বুক টিকেট আপোনালোকে ইয়াত ক্লিক দিব লাগিব তো বন্ধুসকল আপোনালোকে টিকেট বুকিং কৰিবলৈ ইয়াত আছিল কি ট্ৰেইন টিকেট বুকিং আপোনালোকে ইয়াত যদি টিকেট বুকিংত ক্লিক দিব তেতিয়া এনেকৈ ইন্টাৰফেস দেখা পাব ইয়াত ফৰ্ম আৰু 2 আছে তো আপোনালোকে কি কৰিব লাগিব প্ৰথমে ইয়াত ফৰ্মত আপোনালোকে ইয়াত লিখিব লাগিব যে আপুনি কৰ পৰা যাব বিচাৰিছে যিখন ষ্টেচনৰ পৰা যাব বিচাৰিছে এই ষ্টেচনৰ নাম ইয়াত আপোনালোকে লিখিব আৰু ইয়াত কি আছে এই আপুনি কোনখন ষ্টেচনত আহিব বিচাৰিছে এখনৰ নাম ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত চাওক ইয়াত আছে কি তাৰিখ আপুনি কোন তাৰিখত আহিব বিচাৰিছে সেই তাৰিখটো আপুনি সিলেক্ট কৰিব যদি আপুনি 12 তাৰিখ সিলেক্ট কৰি ইয়াত ফাইন ট্ৰেইনত ক্লিক দিব চাওক ফাইন ট্ৰেইনত ক্লিক দিয়াৰ লগে লগে কি হ'ল ইয়াত আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ আহি গ'ল যে কোনখন ট্ৰেইন এভেইলেবল আছে তো আপুনি চেক এভেইলেবিলিটি আৰু ফেয়াৰ আছে আপোনালোকে ইয়াত চেক এভেইলেবিলিটিত ক্লিক দিব সব চেক এভেইলেবিলিটি ক্লিক দিয়াৰ লগে ইয়াত বুকত আপোনালোকে ক্লিক দিব বুকত ক্লিক দিয়াৰ লগে যদি আপোনাৰ লগইন থাকে তেনেহলে আপোনাৰ লগইনটো আছে আৰু যদি লগইন নাথাকে এনেকৈ আপোনালোকৰ আহিব আপুনি ইয়াত আইডি পাসওয়ার্ড মাৰি আপোনাৰটো লগইন কৰিব আকৌ যেটো আইডি পাসওয়ার্ড অলপ আগতে আপুনি ৰেজিষ্টাৰ কৰিছে সেইটো আপুনি ইয়াত লগইন কৰি ল'ব সব এতিয়া কি আহিল ইয়াত ট্ৰেভেল হিষ্টৰী আহিল যে আপুনি কৰ পৰা কলৈ কাৰ নামত ইয়াত আপুনি আপোনাৰ নামটো লিখিব কাৰ নামত টিকেট বুকিং কৰিব বিচাৰিছে আৰু ইয়াত আপুনি এজ লিখিব লাগিব আপোনাৰ যিখন শুদ্ধ এজ ইয়াত লিখি দিব আৰু ইয়াত আছে কি জেন্ডাৰ আপুনি জেন্ডাৰ সিলেক্ট কৰিব ইয়াত আপুনি কোনখন খেৰিকিৰ সাইটত যাব বিচাৰিছে লিখিব ইয়াত ভেজিটেবল কিবা ফ্ৰুট লাগে নেকি আপুনি সিলেক্ট কৰিব আৰু ইয়াৰ পিছত যদি আপোনাৰ প্যাসেঞ্জাৰ সব এজন হলে তো সিঙ্গল টিকেট আছে যদি আপুনি বেলেগ প্যাসেঞ্জাৰ লৈ যাব বিচাৰিছে তেনেহলে আপুনি কি কৰিব লাগিব ইয়াত কি আছে সব এড প্যাসেঞ্জাৰ আপুনি এড প্যাসেঞ্জাৰত ক্লিক কৰি বেলেগ প্যাসেঞ্জাৰ ইয়াত এড কৰিব পাৰে কোনো অসুবিধা নাই বন্ধুসকল এটা আইডিৰ ভিতৰত যদি আপোনালোকে এখন ৰুমত ধৰক আপোনাৰ এখন ৰুমত 5 জন বা 4 জন আছে এখন টিকেটত আপোনালোকে একেলগে 5 জন 6 জনৰ আপোনালোকে টিকেট বুকিং কৰিব পাৰে কোনো অসুবিধা নাই যদিহে আপোনালোকে এটা ৰুমত এখন ঠাইৰ এখন ষ্টেচনত আহিব বিচাৰিছে আপোনালোকে একেলগে কৰি ল'ব আপোনালোকে বেলেগ আইডি বনোৱাৰ কোনো প্ৰয়োজন নহব তো বন্ধুসকল বেছি ভাল হ'ব যদিহে আপোনালোকে পাৰে যদি আপোনালোকৰ গ্ৰুপ নাথাকে তেনেহলে আপোনালোকে বেলেগকে আইডি বনাই এনেকুৱা বেলেগ এখনকে টিকেট কৰিব আৰু যদি আপোনালোকৰ গ্ৰুপ থাকে তেনেহলে এড প্যাসেঞ্জাৰ আপোনালোকে ক্লিক কৰি তেনেকুৱা তলফালে আপোনালোকে প্যাসেঞ্জাৰ এড কৰি ইয়াত টিকেট বুকিং কৰিবলৈ প্ৰচেছ কৰিব সব ইয়াৰ পিছত ইয়াত আছে কি নো আপোনালোকে এই নাম এইটো আপোনালোকৰ যদি এইটো বুক এইটো থাকে ইয়াত এইটো আপোনালোকে এইটো নাম বনাই ল'ব আৰু ইয়াৰ পিছত ডু ইউ ওয়ান্ট টু ট্ৰেভেল ইন্স্যুরেন্স আপোনালোকৰ ট্ৰেভেল ইন্স্যুরেন্স লাগে নেকি এইটো ইয়েছত আপোনালোকে টিক মাৰ্ক দি দিব কিয়নো ট্ৰেভেল ইন্স্যুরেন্স বেছি নহয় এই অলপ পইচা হয় 40 পইচা 50 পইচা কোনো সময় 0 পইচা হলেও আপোনালোকৰ সেফটিৰ কাৰণে এইটো ইয়েস বনাই ল'ব এইটো আপোনালোকে টিক মাৰ্ক দিব আৰু ইয়াত মোবাইল নাম্বাৰ অটোমেটিক আপোনাৰ আহি যাব এইটো আপুনি কৰিব নালাগে ইয়াত আছে ওপৰত ক্যাপচা আপোনালোকে ইয়াত ক্যাপচাটো আপোনাৰ লিখিব ইয়াত যেটো ক্যাপচা থাকিব আৰু ইয়াৰ পিছত কন্টিনিউ বুকিংত ক্লিক দিব সব কন্টিনিউ বুকিংত ক্লিক দিয়াৰ লগে লগে আপুনি এইটো আকৌ ভালদৰে চাই ল'ব যে আপোনাৰ বুকিং জৰ পৰা যত যাব বিচাৰিছে এইটো শুদ্ধ আছে নে নাই এবাৰ আপোনালোকে চাই চাওক ইয়াত ৰিপ্লেন বুকিং কৰিব পাৰে আৰু যদি আপোনাৰ শুদ্ধ আছে তেনেহলে আপুনি ইয়াত কন্টিনিউ বুকিংত ক্লিক কৰিব পাৰে সব কন্টিনিউ বুকিংত ক্লিক দিয়াৰ লগে লগে আকৌ আহিব এখিনিত অহাৰ লগে লগে চাওক ইয়াত আপুনি পে ইউজিং বিম পাৱাৰ্ড বাই এক্সিছ বেংক আপুনি এইটো পেমেন্ট কৰিব পাৰে এতিয়া আপুনি যি কিহেৰে পেমেন্ট কৰিব আপোনাৰ ইচ্ছা চাওক ডেবিট কাৰ্ড উইথ পিন নেট বেংকিং IRCTC ওয়ালেট আপুনি যিহেৰে পেমেন্ট কৰিব বিচাৰিছে আপুনি পাৰিব যদি আপুনি ক্ৰেডিট কাৰ্ডেৰে পেমেন্ট কৰিব বিচাৰিছে আপুনি ক্ৰেডিট কাৰ্ডেৰে পেমেন্ট কৰিব পাৰে তো বন্ধুসকল ইয়াত আপোনাৰ ইচ্ছা আপোনাৰ যেটো ইচ্ছা যায় যে যেটো পেমেন্ট গেটৱেৰে আপুনি পেমেন্ট কৰিব পাৰে আপুনি এটো পেমেন্ট কৰি আপোনাৰ টিকেটখন স্ক্ৰিনশ্বট কৰি পেনাৰ নম্বৰ পাই যাব আপোনালোকে মোবাইলত স্ক্ৰিনশ্বট কৰি ৰাখি থৈ দিব বন্ধুসকল আপোনালোকৰ টিকেটখন আপোনালোকৰ ফিজিক্যাল নালাগে কিয়নো আপুনি যে প্ৰিন্ট কৰিব কম্পিউটাৰ দোকান খোলা না হয় কম্পিউটাৰ দোকান বন্ধ আছে গতিকে আপোনাৰ মোবাইলত যদি স্ক্ৰিনশ্বট মাৰি টিকেটখন কনফাৰ্ম টিকেটখন ৰাখি থৈ দিয়ে তেনেহলে আপোনাৰ হ'ব শেষত সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে উপভোগ কৰাৰ বাবে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আপোনাৰ বন্ধুবৰ্গসকলৰ লগত বন্ধুসকল মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে মোৰ বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাৰ পৰা মই এই ভিডিঅ'সমূহ সংগ্ৰহ কৰি আপোনাৰ আগত দাঙি ধৰিলোঁ ধন্যবাদ বন্ধুসকল